nang lituman ke phake nang litum amai dhompen nang lituma channel ba portal amai dhompen Karbi Anglong lapen East West Karbi Anglong anparta di Mahasa Warat phan Kachorodam laso a mandate ilitum phan kipipen ilitum kaching honnai a candidate non ke MP lo Amor Singh Tiswa ke hai phan ke pahai pot lage rata hirjumi a joine lo lapen anparta historic lo je Narendra Modi ke hai for the third consecutive time alangli Prime Minister oath tame patumi aniklo anparta kaprek cabinet minister lapen minister of state tum tame oath taking enlo asi angton pen apharman India Assam lapen Karbi Anglong di Mahasa Warat phan nilitum choropon lo lasi anso se detail long nang lituma thengno ke than pon ji phan nili chuningri lo East Karbi Anglong district BJP president ake hai Roland Killing phan প্ৰেছ বন্ধুসকল আৰু লগতে আজি এই প্ৰেছ কনফাৰেন্সত উপস্থিত থকা আমাৰ স্পক্স পাৰ্চন ভাৰতীয় জনতা পাৰ্টি ইষ্ট কাৰ্বি আংলং স্পক্স পাৰ্চন ডক্টৰ মংবী ডাঙৰীয়া চুমাংকৰ ডাঙৰীয়া চিলবৰ বি ডাঙৰীয়া আৰু আমাৰ লংচিংটক বি ডাঙৰীয়া ST মৰ্চা আমাৰ ষ্টেটৰ ছেক্ৰেটাৰী আৰু আমাৰ মিডিয়া কনভেনাৰ বিদাৰং আজি আপোনালোকে যোৱা 4 তাৰিখ জুন 4 তাৰিখে আপোনালোকে গম পাইছে ফলাফল বিশেষকৈ আমাৰ 6 নং ডিফু লোকসভা সমষ্টি আপোনালোকে সবেই দেখিছে যে ফলাফলটো আমি এক্সপেক্ট কৰা নাছিলে যে আমি ফলত পাম নাকি বুলি তেনেকৈ আমি এক্সপেক্ট কৰিছিলোঁ কিন্তু আমি পিছত ৰিজাল্ট আমি পালোঁ যে আমি 3 লাখকৈ অধিক আমি ক্ৰছ কৰিছোঁ আৰু আমাৰ নিয়াৰেষ্ট আমাৰ ৰাইভেল আছিল APS আছিল তেখেতক আমি 1,47,000 আমি লিড কৰিছোঁ আৰু ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও আমাৰ গোটেই ভোটাৰসকলক আমি ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ পৰা আৰু আগন্তুক আমাৰ চেলেঞ্জেছবিলাক থাকিব যে আমি য'ত আমাৰ ভোটবিলাক কমি গৈছে সেই জেগা আমি আকৌ পুনৰ আমি আলোচনা কৰি পেলাই আমি আকৌ এক সপ্তাহৰ ভিতৰত আমি আকৌ জইণ্ট পাৰ্লিমেণ্টাৰী বহাৰ পিছত আমি য'ত আমাৰ ভোটবিলাক কমি গৈছে সেই ঠাই আমি আকৌ পুনৰ আমি তাত শক্তিশালী কৰিবলৈ কাৰণে আমি আকৌ পাৰ্টি প্ৰগ্ৰামবিলাক বিশেষকৈ আমাৰ কাৰ্যকৰ্তাৰ লগত আকৌ বহি পেলাই আমি শক্তিশালী কৰিবলৈ যাম আৰু যোৱা 2 মাহকৈ অধিক আমাৰ কাৰ্যকৰ্তাবিলাকে বহুত কষ্ট কৰিছে 2 মাহকৈ অধিক আমাৰ কাৰ্যকৰ্তাবিলাকে ঘৰে ঘৰে গৈছে আমাৰ প্ৰাৰ্থী অমৰ সিং টিছক জিকাবলৈ কাৰণে তেখেতসকলে বহুত কষ্ট কৰিছে পাহাৰ ভৈয়াম দিন ৰাত তেখেতসকলে কষ্ট কৰাৰ কাৰণে আজি এই ফলাফলটো আমি পালোঁ আৰু বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতক শক্তিশালী কৰিবলৈ কাৰণে আমাৰ প্ৰাৰ্থী ইয়াত আমাৰ অমৰ সিং টিছু ইয়াৰ পৰা জিকাই দিয়া হৈছে আৰু যোৱাকালি আমাৰ প্ৰধানমন্ত্ৰী তেখেতৰ টীম আমাৰ ইষ্ট কাৰ্বি আংলঙৰ পৰা নতুনকৈ যোনে মন্ত্ৰী দিয়া হৈছে দায়িত্ব দিয়া হৈছে বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি ধন্যবাদ দিছোঁ আৰু যোনে ইয়াত এই টীমত কনগ্ৰেচুলেশ্যন দিছোঁ আৰু বিশেষকৈ সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্গাৰিটাক আমাৰ কাৰ্বি আংলঙৰ আমাৰ অসমৰ পৰা 2টা মন্ত্ৰী এটা কেবিনেট আৰু এটা মিনিষ্টাৰ অফ ষ্টেট দিয়াৰ কাৰণে আমি নৰেন্দ্ৰ মোদী বিশেষকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি টীমক আমি ধন্যবাদ দিব পাৰিছোঁ tensit langsung kali lasi pulemo pen nama dituma avot nama kososo apulin seson si komuchot ma huda kabang dituma ko non puthot
ansusi ke pang tang thu na jok chema tasubang ako kelang thu si ako party ke pang tang thu je pang itu ko claim আপোনালোকে ভাবিছিলে নে APHLC প্ৰথম পৰ্যায়ত যিখিনি কিছুমান সমষ্টি আছে সেইটো আপোনালোকে বিজেপিয়ে কম পাব আপোনালোকে চাই থাকক মই কৈছোঁ নহয় আমাৰ এছেছমেণ্ট হৈ গৈছে আমাৰ পাৰ্টি লেভেলৰ হৈছে মণ্ডল লেভেলৰ হৈছে সেইটো নহয় আমি মানে অভাৰ কনফিডেণ্ট আছিলে কমিব সঁচাকৈ হয় একদম সেইটো কমি গৈছে সেইটো হৈছে কি তাৰমানে কংগ্ৰেছে এনেকুৱা হেৰি কৰিছে যে য'ত তাৰমানে আমি নোৱাৰোঁ নিজিকিমেই সেইকাৰণে তাত আমি কংগ্ৰেছক ভোট দিব নালাগে APHLCক দিছে সেইকাৰণে মেক্সিমাম কংগ্ৰেছৰ ভোট তাতে গুচি গৈছে মোক কংগ্ৰেছৰ এজন মেইন মানুহে কৈছে তাত ভিতৰত আমি একেলগে বহি থাকোঁ না এই কাউণ্টিঙৰ সময়ত সিয়ে কৈছে আপোনালোকে চাই থাকক মোৰ কথা যদি মিছা বুলি কয় পিছত মোক চাব সঁচা প্ৰমাণিত হৈছে তাৰমানে এইটো কি হৈছে কংগ্ৰেছে পূৰা দায়িত্ব দিছে সিহঁতক গ্ৰাছ ৰুট লেভেলৰ এনেকুৱা কোৱা হৈছে যে আপোনালোকে এনেও আমিতো হাৰি আছোঁ গতিকে যিমান ভোট আছে APHLC জীয়াই কাথাৰক দিব লাগে আমাৰতো অভাৰ কমি আমাৰ অলপ ভুল হৈছে হয় কংগ্ৰেছত দিছে বুলি নহয় আমিও মানে ভাবিছিলোঁ যেনেকুৱা ধৰণে জইনিংবিলাক আহি আছে ওপৰে ওপৰে ডেইলি জইনিং গতিকে সেইটো অকল ইয়াত নহয় চবতে সেইটো হৈছে আমাৰ অভাৰ কনফিডেঞ্চ হৈছে যে ৰাইজ যিহেতু প্ৰত্যেক সমষ্টিতে ইমান জইন কৰিছে নিশ্চয় থাকিব কিন্তু সেইটো আমাৰ ক'ৰবাত নহ'ব আৰু সেইমতে আগন্তুক ষ্ট্ৰেটেজি সেইটোৱে লোৱা হ'ব সেইটোৱে বাকী ধনচিৰি বাঢ়িছে বুলি কোৱা নাই 10টা সিহঁতে নহয় লুম্বাজং আমি জিকিছোঁ 304 এতিয়াও ইয়াত ৰিজাল্ট আছে সিহঁতে নিজেই জিকা বুলি কৈছে আৰু ডিমা হাছাও ইয়াত কাৰ্বি আংলং নপৰে 10টা বুলি ক'লে সেইটো বেলেগ ডিমা হাছাও টোটেলি গৰম পানীটো বেলেগ ডিমা হাছাও কাউন্সিল সেইটো ৰাইজক সিহঁতে অপপ্ৰচাৰ এতিয়াও চলাই আছে হোৱা নোহোৱা কথাবিলাক সেইটোৱে বাকী আমাৰ স্পক্স পাৰ্চন আপোনালোকৰ ফালৰ পৰা বিজেপিৰ এছেছমেণ্টটো ভুল হৈছে নেকি মই সুধিব বিচাৰিছোঁ আমি আমাৰ এছেছমেণ্টৰ মতে আমি বিজেপি আগতো আমাৰ এছেছমেণ্ট আছিল যে বিজেপি জিকিব আৰু আমাৰ এতিয়াও ৰিজাল্টৰ মতে আমি বিজেপি জিকিছোঁ কিন্তু APHLCৰ যোনটো এছেছমেণ্ট আছিল আপোনালোকে নিশ্চয়ভাৱে যদি আমি পৰ্টেল যোনটো আমি ৰিভিউ কৰোঁ বা পৰ্টেলত যদি আমি কি বুলি কওঁ কিছু সপ্তাহ আগত যদি APHLC লিডাৰসকলৰ যদি আমি ইণ্টাৰভিউটো চাওঁ তাত গোটেইকেইটা তেখেতে ক্লিয়াৰলি কৈছে যে আমি ইমান লাখ হাজাৰ বুলি কোৱা নাই তেখেতে কৈছে আমি ইমান লাখ মাৰ্জিনত আমি APHLC জিকি আছোঁ বুলি তেখেতসকলে কৈছে সেইকাৰণে আমাৰ এছেছমেণ্টৰ মতে 19-20 কিবা হ'বও পাৰে কিন্তু আমাৰ এছেছমেণ্টটো অন পইণ্ট ডেট আগত আমি কৈছোঁ যে আমাৰ ৰাইজ যেতিয়া বিজেপিৰ লগত আছে বিজেপি প্ৰাৰ্থী ওলাই আহিব জিকি আহিব বুলি আমি তেতিয়াও কৈছোঁ এতিয়াও ৰাইজৰ আশীৰ্বাদত আমি ওলাই আহিছোঁ যে লোক আমি more than 3 lakhs ভোটত জিকিম অন ৰেকৰ্ড অন কেমেৰা more than 3 lakhs জিকিম বুলি কৈছে আমি সেইটোৱে কৈছোঁ এছেছমেণ্টটো এইটোৱে কোৱা হৈছিলে যে 3 লাখত জিকিম বুলি কৈতো 3 লাখত নিজিকিলে হয় আপোনালোকৰ সেইকাৰণে এতিয়া যি আমাৰ য'ত আমাৰ সমষ্টিত অলপ আমাৰ 19-20 হৈছে বা ভোট আমাৰ কমিছে সেইবিলাক আমি এতিয়া নেক্সট আমাৰ জইণ্ট পাৰ্লিমেণ্টাৰী মিটিং যোনটো হ'ব তাত আমি বহি পেলাই আমি এনালিচিছ কৰিব লাগিব মাইক্ৰ' এনালিচিছ কৰিব লাগিব যে আমাৰ ক'ত কি হৈছে কি হোৱা নাই তেতিয়া তাৰপাছত আমি কনক্ৰিটলি ক'ব পাৰিম যে আমি ক'ত কি ডাইৰেকশ্যনত যাব লাগে বাট পজিটিভ এইটোৱে যে আমি এটা এলেটো আমি হাৰা নাই এতিয়ালৈকে কিবা MSC সমষ্টিত কিবা ক'ৰবাত আমাৰ সেইটো ভাল বেয়া হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু LA ৱাইজ যদি আমি চাওঁ কোনো এটা LA আমাৰ 5টা ইয়াত ইষ্ট ৱেষ্ট মিলাই পেলাই আমাৰ 5টা LA আছে আৰু ডিমা হাছাও এটা LA আছে 6টা LAত আমি কোনো এটা LAত আমি হাৰা নাই চ' নেক্সট যোনটো আপোনালোকে কৈছে সেইটো আমি মাইক্ৰ' এনালিচিছ কৰিম মেক্ৰ' এনালিচিছ কৰিলে নহ'ব মাইক্ৰ' লেভেল এনালিচিছ যে বুথ লেভেলত আমি সোমাই পেলাই ক'ত আমাৰ কি ভুল হৈছে হোৱা নাই আমি সেইটো এনালিচিছ কৰি পেলাই আমি নেক্সট ষ্টেপটো আমি ল'ব পাৰিম এটা কথা আপোনালোকৰ হয় মানে এটা কোৱা গৈছে চব জেগাই নিউজে বিভিন্ন চেনেলত বা বাতৰি কাকত কোৱা গৈছে এইবাৰ বিজেপিয়ে বোলে গ্ৰাছ ৰুট লেভেলত ইমান কাম কৰা নাই নেকি বুলি সেইকাৰণে এছেছমেণ্টটো ভুল হৈছে নেকি বুলি কৈছে
গ্ৰাছৰুট লেভেলত কাম কৰা নাই মানে আপোনালোকেতো দেখিছে মানে নহয়, সেইটো মানে আমাৰ- গ্ৰাছৰুট টাচ কৰা নাই। হয়, আমাৰ আপুনি নিজে দেখিছে আমাৰ CM ডাঙৰীয়া ডক্টৰ তৈজল প্ৰধান নেতৃত্বত তেখেতে এই CMৰ দায়িত্ব লোৱাৰ পিছত আজি কাৰ্বি আংলং, বিশেষকৈ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু পূব কাৰ্বি আংলং আপুনি চুকে কোণে গ'লে আপুনি ডেভেলপমেণ্টটো দেখিব। এক নম্বৰ, ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক হৈ আছে, ৰাস্তা পদূলি হৈ আছে, দলং হৈ আছে, আপোনালোকে নিজেই চকুদি দেখি আছে। এক নম্বৰ। 2 নম্বৰ হৈছে আমি অসম চৰকাৰৰ তৰফৰ পৰা যি আঁচনিটো দিছে অৰুণোদয় আঁচনি, আজি অৰুণোদয় আঁচনি আমি মেক্সিমাম আমি ডেলিভাৰ কৰিব পাৰিছোঁ। 60% আমি মহিলাবিলাকক আমি দি আছোঁ। ছেকেণ্ড ফেজ আকৌ দিবলৈ গৈ আছে এতিয়া। তো আমি আৰু ঠিক তেনেকুৱা আমাৰ PMAYG ঘৰ, আজি চুকে কোণে PMAYG ঘৰবিলাক আমি দিবলৈ বা ডেলিভাৰ কৰিব পাৰিছোঁ। আমি কৰা নাই বুলি তেনেকুৱা। ঠিক তেনেকুৱা আমাৰ লংচিং টগি ডাঙৰীয়াই ক'লে যে ঠিক তেনেকুৱা যে যোৱাবাৰ ইলেকশ্যনত, বিশেষকৈ যোৱাবাৰ ইলেকশ্যনত এটা কংগ্ৰেছে থিৰাং কৰিছে আমিতো জিকিব নোৱাৰে। আমি জিকিব নোৱাৰে কাৰণে আমি আমাৰ ভোটবিলাক চুইং কৰি দিম। আপুনি ইলেকশ্যনৰ ৰিজাল্টটো আপুনি চাব। যোৱাবাৰ MLA ইলেকশ্যনৰ ৰিজাল্ট মতে কংগ্ৰেছৰ পজিশ্যন কি আছিলে, কাউন্সিল ইলেকশ্যনৰ ৰিজাল্ট মতে কি আছিলে, আপোনালোকে ভালকৈ চাব, আপোনালোকে এনালাইচিছ কৰিব। আজি প্ৰত্যেক সমষ্টি মিনিমাম 10,000-ৰ পৰা 15,000 ভোটবিলাক চুইং হৈছে। ক'ত চুইং হৈছে সিহঁতে গম পাই গৈছে যে আমিতো জিকিব নোৱাৰে, সেইকাৰণে আমি নিজিকা ভোটটো আমি বেলেগক দি দিম, চুইং কৰি দিম। সেই চুইং দিয়াৰ কাৰণে আজি APSLC ভোটবিলাক আজি বাঢ়ি গৈছে। এবাৰ যিহেতু এপিএছএলচি জয়ী হ'ব নোৱাৰিলো, ভালেমান মাৰ্জিনত ভোট পাইছে, দ্বিতীয়বাৰ আহিবলগীয়া ইলেকশ্যনত কি প্ৰভাৱ পেলাব নেকি আমাৰ কাউন্সিলত? না, সেইটোতো আমি উঠনি আমাৰ মংগৈ ডাঙৰীয়াই ক'লে যে আমি সেইটোৰ কাৰণে আমি আলোচনা কৰিম। সেইটো কাৰণে এতিয়ালৈকে আমি আলোচনা কৰা নাই। আমাৰ ষ্টেট ভাৰতীয় জনতা পাৰ্টি, আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ষ্টেট লেভেলত আলোচনা হ'ব। ঠিক তেনেকুৱা ডিষ্ট্ৰিক্ট লেভেলতো আলোচনা হ'ব, আমি মণ্ডল লেভেলত আলোচনা হ'ব। তাৰপিছতে আমি কোনটো পদক্ষেপ ল'লে ভাল হ'ব, কোনটো ইনিচিয়েটিভ ল'লে আমাৰ কৰিব পাৰিব, আমাৰ ভুলবিলাক বা আমাৰ য'ত হেৰি কৰি আছে মানে এইবিলাক কাৰেকশ্যন কৰিব পাৰিব, সেইটো আমি পিছত মই ক'ব বিচৰাটো এইটো যে APSLC বিলাকে যি ভোট পাইছে এইটো ৰাইজৰ ৰায় দিয়া ভোট নহয়। তেওঁলোকে